हेलो नमस्कार কি খবৰ সকলোৰে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি স্বাগতম জনাইছো হালধীয়া একদম ধুনীয়া হালধীয়া সৰিয়হৰ ফুলৰ পৰা সৰিয়হৰ ফুলখিনি সঁচাকৈ দেখি মই ৰ'ব নোৱাৰিলো আৰু ইন্ট্ৰটো মই ফুলে দি দিলো তো আজি ভিডিঅ'টো চাব আজি আহিছো মন্দিৰলৈ আৰু মন্দিৰত কি হয় সকলোবোৰ দেখুৱাই যাম ভিডিঅ'টো শেষলৈকে চাই থাকিব 2 নম্বৰত মন্দিৰ আহিলো কিন্তু ভবা নাছিলো মন্দিৰত আহিও ভিডিঅ' কৰিম বুলি কিন্তু এইবোৰ দেখি ইমান ভাল লাগি গ'ল মানে ভিডিঅ'টো নকৰি নোৱাৰিলো আৰু বহুত দিনৰ মূৰতে আহিলো এইটো মন্দিৰত আৰু বাকি সব গৈছে আগতে মই মানে দেৰি হৈ গ'ল লেজি মানুহ নহয় সেই কাৰণে দেৰি হৈ গ'ল আৰু তাৰ পাছত আৰু আমাৰ বিৰাংগনা সকলো আহিছে সেইবোৰকো দেখুৱাই আছো ৰব তাত গৈ আৰু মোক বাবুই থব আহিছে প্ৰে সব ফালে হালধীয়া ইমান ধুনীয়া লাগিছে মানে কি কম আৰু এই বাপৰে মন্দিৰৰ পৰা চিঞৰ বাখৰ আমাৰ বিৰাংগনা কেইটা গৈ দেখুৱাই আছো ৰব মই চাগে অকলে সেৱা কৰিব লাগিব আৰু চাওক না কিমান ধুনীয়া ৰ'দৰ বাবে অলপ মানে প্ৰবলেম হৈছে কিন্তু একো নাই দলঙৰ কাষত সেইখিনিও বহুত ধুনীয়া হালধীয়া আৰু এইফালেও এইখিনি সব মানে এইখিনিত এইবাৰ সব এইবোৰে আৰু সৰিয়হ মই পাহৰি গৈছিলো আৰু বাবুই মোক মনত পেলাই দিলে বোলে সৰিয়হ তই জানে কি হা দে যা পাৰবি নহয় সি মোক থব আহিছে আৰু মই তাক কৈছো পাৰবি নহয় বোলে ৱাও যাওঁতে আজি তামাম ফটো উঠিম আৰু ইয়াতে আৰু তাতে বহুত ধুনীয়া নাৰ্জী ফুল চুল আছে মন্দিৰত তো দেখুৱাম বলক মন্দিৰ আৰু মন্দিৰত আহি ততে কি হাল্লা কৰি আছা মন্দিৰত আহি পুৰা হাল্লা আৰু সবে মানে মোবাইল ৰিলছ ৰব দেখুৱাই আছো বেক কেমেৰা বাৰ্থডে দিয়া চকলেট নাম্বাৰ 1 বিৰাংগনাৰ বাৰ্থডে আৰু সেইকাৰণে মন্দিৰত আহিছো আৰু বহুত মানুহ একদম চকলেট খালো আৰু ঐ হাঁহি এটা মাৰি দি চকলেট খাওঁ তাৰপিছত বুটচুট খাওঁ তাৰপিছত ঘৰত যায়ো আৰু কিবা কিবি কৰিম ফটো মেইন চেলফি মেইন আৰু আজি যদি উঠা ফটোবোৰ ভাল হয় তেতিয়াহ'লে লাষ্টত মই লগাই দিম আমি খাব লৈছো প্ৰসাদ ভালকৈ চুব ভাল লাগছে নহয় মজা কি আৰু মজা পৰা এতিয়া যাব ওলালো মানে মন্দিৰৰ পৰাহে ওলালো এতিয়া আকৌ পথাৰৰ মাজত সৰিয়হৰ মাজত আকৌ এতিয়া ফটো উঠিব আছে আৰু তাৰ পাছত যাৰ সৰিয়হ হেতে আকৌ আমাক খেদবা আছে চাই থাকক আৰু ফটো যদি ভাল হয় যদিহে ভাল হয় পিছত দি দিম চাব পাৰিব লোকেশ্যন বিচাৰি আছো ফটো উঠাৰ আৰু আহি গলো সৰিয়হৰ মাজত সেলফি নহয় বেক কেমেৰা মজা আৰু মোক এটা ৰিলছ বনাই দিবি এতিয়া ফটো উঠো ৰব ইমান ৰাখিব ৰে তোমাক নালাগে মোৰ বুকুতে ৰাখিম পুৰে তো জীৱন ভৰ তুমি দিবা মৰম সেই মৰমে মোৰ ৰাখিব যেন জীয়াই পৰা ঘৰত কেতিয়াবা আহিলো আৰু আজি আমাৰ ঘৰত মানে মায়ে বোলে বৰা চাউলৰ পিঠা বনাব সেইকাৰণে পিঠাগুড়ি খুন্দি থৈ দিছে ৰাতি পিঠা বনাব ভাবিলো আপোনালোককো অলপ দেখুৱাও তো ৰাতি পিঠা বনোৱা অলপমান দেখুৱাম ভিডিঅ'টো চাই থাকিব এতিয়া মায়ে ভাজি আছে নাৰিকল তাৰ পাছত ইয়াতে মিঠাই দি দিব তাৰ পাছত পিঠা বনাম আৰু ষ্টাৰ্ট কৰিছে বহুত বেছি নবনাই কাৰণ বিহু আহিলে যিহেতু বিহুটো বনাব লাগিব
এতিয়া খাব মন যোৱাৰ বাবেহে এনেই অকণমান বনাইছে। আৰু এইখিনি বনোৱা হোৱাৰ পাছত ভাত চাত বনাব আৰু অলপমানেই যিহেতু বনাইছে, মই নাই বনোৱা, মায়ে বনাইছে। মই অলপ চলপ পাৰোঁ বনাব, বিহুত বনাম তেতিয়া দেখুৱাম বাৰু মই বনোৱা। এতিয়া মায়ে বনাই আছে। হৈ গ'ল বনোৱা আৰু এইখিনিয়ে। মই কৈছোঁৱে যিহেতু বেছি বনোৱা নাই, এনেই খাব মন যোৱাৰ বাবেহে বনাইছে, সেইবাবে ইমান কমেই এইখিনিয়ে বনাইছে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।